পুৰা গাহৰি খাব লাগে পুৰা গাহৰি গাছ আমি বহুত কিবা কৰি বস্তু খালো না বহুত হাই গাইছ স্বাগতম টু ডিজে ব্লগ বাকী আজি আহি গ'লো এটা নতুন ব্লগৰ সৈতে তো মানে অলপ পঢ়াত থাকোঁতে মানে দিনতে মানে দিন মানে কি বৰ্তমান প্ৰায় 3টামান বাজিল তো এইখিনি টাইমতে ষ্টাৰ্ট কৰি দিলোঁ ব্লগটো কাৰণ ৰাতি এণ্ট্ৰিটো মাৰবা নহয় কাৰণ ৰাতি অলপ কাৰণ আন্ধাৰ হয়তো তো সেইকাৰণে এথেনে কৈ দিলোঁ আৰু বাকী আজি আমি মানে গধূলি ৰাস চাব যাম হাউলিত আমাৰ ইয়াতে ইয়াৰ পৰা মোটামুটি 18-16 কিমান কিলোমিটাৰমান হয় আৰু 16 কিলোমিটাৰমান হয় নেকি চাব যাম আৰু আমাৰ লগৰ ছোৱালীকেইটাৰ লগত যাম বাকী তাতে লগ পাই আছোঁ আমি মানে আহিলোঁ ৰাসত আহিলোঁ ৰাসৰ পৰা 1 কিলোমিটাৰ দূৰত আহিলোঁ কাৰণ আমাৰ লগৰ ছোৱালী এটা নহন আছে সি কাপোৰ পিন্ধি আছে আৰু পোনৰ পৰা হাগা লাগছে বোলে হাগবা গৈছে তো সেইকাৰণে এতিয়া আহিফালে গ'লোঁ 1 কিলোমিটাৰ দূৰ বেছি নহয় ইয়াৰ পৰা আৰু বুলি যাম তো মানে আহোঁতে পিলপিলি দি আহিছোঁ আৰু ইয়াৰ পৰা অলপ বুলি যাম পিলপিলিখনতে থৈছোঁ তো আপোনালোকক ডাইৰেক্ট তাতে যাই লগ পাই আছোঁ গাইছ আমি মানে য'ত আছিলোঁ লগৰ ছোৱালী ঘৰৰ পৰা আউলোঁ সিও মানে কাপোৰ চাপোৰ পিন্ধি ওলা আৰু আমাৰ পোনৰ পৰা হল চব কিনে আৰু যি কৈছিলোঁ তো যি নহওক বৰ্তমান আমি হাৱেত আছোঁ হাৱে হৈ বুলি যাব লাগে ইয়াৰ পৰা 1 কিলোমিটাৰ কৈছোঁতো আপোনালোকক তো যাই আছোঁ আমাৰ লগত গোটেই গোটেই আছে কেনে গোটেইবিলাক আছে আমাৰ বহুত চলি আছে আমি মোটামুটি 10টামান আছোঁ যি নহওক আপোনালোকক হাৱেত আছোঁ চাই লওক হাৱেত তো যাই কেনে আপোনালোকক লগ পাই আছোঁ তো গাছ আহি গ'লোঁ এইখন গেট কি ধুনীয়াকৈ সজাইছে বিৰাট ভাল লগা হৈছে আৰু লাইটেদি মানে তো আহি গ'লোঁ ভিতৰে ইয়াতে আহি পালোঁ মানুহ চাওক কিমান মানুহ হৈ আছে ভিতৰত তো আৰু আগত যে আপোনালোকক চব দেখাই আছোঁ গাছ এইফালে দেখছেনে পুতনা ৰাইজনী কৃষ্ণ গাখীৰ খাই আছিল আৰু এইফালে আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱশৰ্মা আৰু এইখন হ'ল মেইন মঞ্চ তাতে গান চান ফাংচন চাংচন চলে আৰু ইয়াতে এখন বিৰাট ভাল মানে নাগ আখৰা বনাইছে সাপ চাই লওক আপোনালোকে এইখন হ'ল অজগৰ অদ্ভুত বনাইছে দেই পুৰা চকুৰ আগত পুৰা অৰিজিনেল হেনে পাই আৰু এইফালে মহাপুৰুষ কেইজন থাকিলে কিবা এটা ৰাখিলে ভাল লাগে আৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আমি মহাপুৰুষ কেইজন চাই এতিয়া স্বচ্ছ ভাৰতৰ ফালে আহি গ'লোঁ স্বচ্ছ ভাৰত গাঁওখন কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে গাঁও চহৰ ৰাস্তা এইবিলাক মানে আৰু দেখাইছে আৰু তো ইফালে এটা ইম্পৰ্টেণ্ট বস্তু মানে বনাইছে আৰু সেইটো হ'ল আজিকালি মানুহে য'তে ত'তে হাগে ৰাস্তাই ঘাট জংঘল চংঘল কিন্তু এইবিলাক কৰিব নালাগে কাৰণ লেতেৰা হয়তো আৰু এইটো আমাৰ ৰাসৰ মেইন কীৰ্তনঘৰ নামঘৰ মানে তো লাইটেদি কি ধুনীয়াকৈ বনাইছে মানে সজাইছে বহুত ভাল লগা হৈছে আপোনালোকে আহি যাওক আৰু চাওক তো কেমেৰাত যিটো দেখা নাপায় ৰিয়েলত যিটো দেখি আছোঁ এইটো হ'ল ৰাস মন্দিৰ আমি আহি গ'লোঁ ৰাস মন্দিৰ পালোঁ তো ৰাসৰ মেইন মানে মন্দিৰ এইটো মানুহবিলাকে ওপাৰকলৈকে সেৱা কৰিব যায় আছে ওপাৰৰ পৰা আপোনালোকক গোটেই ৰাস দেখাই আছোঁ ওপাৰৰ পৰাতো গোটেই ৰাসখন দেখালোঁ আপোনালোকক তো চাই লওক এইটো মোৰ শ্বুট নহয় মোৰ লগৰ ছোৱালীৰ দুনৰ শ্বুট হয় এতিয়া বৃন্দাবনখন চাই লওক আৰু এইখন হ'ল ময়ূৰ পাখিৰ গেট বুলি ক'লোঁ মই কাৰণ গেট বনাইছোঁ ময়ূৰ পাখিৰ তো চাই লওক আৰু এতিয়া আমি মেলা আহি পালোঁ মেলা তো মেলাৰ ভিতৰে একো নিকিনো তো চাব আহিছোঁ কাপোৰ ইফালে চকৰিও পায় কাপোৰৰ লগত আমি এতিয়া একো নিকিনো তো খাব লাগে খাব যাওঁ তো এতিয়া আমি খাব সুমিলোঁ মানে এই চাই লওক মানে নিচলা মানে কি কয় নিচলা মাছ গাহৰি পলু পকা চব পুৰি কেনে খোৱা ইয়াতে খাই লওঁ আমি গাহৰি খাবি হ'লে গাহৰি আমি এখন পুৰা গাহৰি খাওঁ এই গাহৰি খাবা আমি এতিয়া ৰ'লোঁ গাহৰি খাওঁ এই সুমিয়ে নাহে গাহৰি খাই লওঁ এই যি পায় তাকে খাব লাগিব দেই আৰু এই মস্তি টেষ্টি পুৰা
গাছ আমি বহুত কিবা কিবি বস্তু খালো না বহুত কিবা কিবি খালো এখন আমি যাব লাগে আৰু আপোনালোকক দেখালে আৰু কিবা যদি আছে আপোনালোক দেখক চাই থাকক আৰু ভালকে নকওঁ ক'ব পৰা নাই কাৰণ তো বহুত মিউজিক বহুত হাল্লা হুল্লা লাগি আছে বহুত মানুহ সেইকাৰণে আৰু কপিৰাইট লগাৰ কাৰণে ভালকে নকওঁ কোৱা নাই তো আপোনালোকে যদি চাই চাওক ভিডিঅ'টো চাব আজি নাপাওক আৰু ইয়াতে টিকটত ভাল ভাল বস্তু দিছে দুখনমান গাড়ী যে থাৰ আছে কিবা চাই লওক এখন তৃতীয় পুৰস্কাৰ আৰু থাৰো দিছে থাৰ চতুৰ্থ পুৰস্কাৰ ইয়াৰে মাজত আৰু এখন অডি দিছে চাই লওক আপোনালোকে এই 100 টকাত অডি 55 লাখ মান হ'ব গাড়ীখনৰ দাম তো আপোনালোকে 100 টকাত কাটক আৰু লৈ যাওক এবাৰ আমি খেলাৰ মানে মেলাখনত সোমাই আহিলোঁ এইখন হ'ল নাগৰদলা বেলেগত চকৰি কয় আৰু এইফালে হ'ল বাইক ঘূৰাই আছে পূৰা ঘূৰাই আছে তো আমি চাব গৈ আছোঁ একো ক'ব পৰা নাই মিউজিক কপিৰাইট লাগব মিউজিকত এখন কি বস্তু বাৰে যে চাব নাই গাছ চাই লওক এইখন অদ্ভুত বনাইছে দেই সৰু চলিৰ কাৰণে পানীৰ ওপৰতে জাহাজ এই চলি থাকিব পাৰিব হাতেদি ঘূৰি থাকিলে চলি থাকিব ইফালে যাওঁ সিফালে যাওঁ কৰি থাকিব আৰু ইফালে আমাৰ কিবা ফাইট ডেন্স গোটেইখিনি বস্তু আচলতে খোলা নাই দেই পৰ্দাখন খুলি থৈছে কিহৰ কাৰণে মই নাজানো তো চাই লওক আপোনালোকে সেইকাৰণে মই দেখাবা মানে বিষ্টিলোঁ ভিতৰে যিহেতু টিকট কাটব লাগে পইচা ইমান নাই দিয়া আৰু ৰেল ষ্টেচন নাইয়ে কিন্তু ট্ৰেইন চলি আছে চাই লওক কিন্তু এইবিলাক ফাল্টু কৰিছে দিয়ক যি নহওক কিন্তু এইটো হ'ল সৰু চলিৰ কাৰণে বনাইছে আৰু ইফালে হ'ল আমাৰ 25 টকাৰ খেল 25 টকাৰ টিকট কাটি কেনে পিলপিলি গাড়ী দিছে বাইক দিছে বুলেটো আছে চাগে আছে তো লৈ যাব পাৰে আৰু ইফালে আমাৰ হোটেল ওপৰত পূৰা খাই আছে মানুহবিলাকে আমিও খাব যাম আৰু ইপিনে আমি যাই আছোঁ বাঁহৰ চুঙাত হাঁহৰ মাংস খাব এই চাই লওক বাঁহৰ চুঙাত হাঁহৰ মাংস খোৱা জুতিয়ে বেলেগ তো আহক আপোনালোকে এই আমাৰ হাউলিৰ ৰাস মহোৎসৱ বৰপেটাৰ তো যোনে যোনে অহা নাই চাব আহিব ইমান মানুহ মানে ভিৰত মানে একেবাৰে ভালকৈ ভিডিঅ' কৰিব নোৱাৰি তো আমি ঘৰলৈ যাওঁ গাছ আমি ৰাস চাস চালোঁ আপোনালোকতো দেখালোঁ গোটেইখিনি চালা তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ এইখিনিয়ে বাই বাই